আজি ৰাখী বন্ধন প্ৰতিগৰাকী ভগ্নীয়ে নিজৰ ভাতৃৰ কুশল কামনা কৰি এই উৎসৱটি পালন কৰে। কিন্তু আমি জানোনে এই ৰাখী বন্ধন কিয় পালন কৰা হয়? এই ৰাখী বন্ধনৰ তাৎপৰ্য কি? আহকচোন আজি আমি জানো ৰাখী বন্ধনৰ তাৎপৰ্য। ৰাখী বন্ধন হৈছে ভাৰতৰ এটা গুৰুত্বপূৰ্ণ উৎসৱ। হিন্দু, জৈন, শিখ আদি সকলোৱে এই ৰাখী বন্ধন উৎসৱটি পালন কৰে। হিন্দু শাস্ত্ৰ মতে শাওণ মাহৰ পূৰ্ণিমা তিথিতেই এই উৎসৱটি পালন কৰা হয়। এই দিনটোতে বায়েক অথবা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ এডাল ৰঙীন সূতা বান্ধি দিয়ে। এই ৰাখীডালতে লুকাই থাকে ভাতৃ আৰু ভগ্নীৰ অপ্ৰীতি মৰম আৰু কুশল কামনা। লগতে লুকাই থাকে ভাতৃ ভগ্নীৰ আজীৱন ৰক্ষাৰ প্ৰতিশ্ৰুতি। ৰাখী বন্ধন এই উৎসৱটি কেতিয়াৰ পৰা আৰম্ভ হ'ল এই কথা এতিয়ালৈকে কোনেও সঠিককৈ ক'ব পৰা নাই। এক পুৰণি আখ্যান মতে দানৱ আৰু দেৱতাৰ যুদ্ধত যেতিয়া দেৱতাসকল দুৰ্বলৰ দৰে অনুভৱ কৰিল, তেতিয়া দেৱতাৰ ৰজা ইন্দ্ৰই বৃহস্পতিৰ কাষ চাপিছিল। বৃহস্পতিৰ আগত সকলো কথা কোৱাৰ পাছত ইন্দ্ৰৰ পত্নীয়ে শুনি আছিল আৰু এডাল ৰেচমৰ সূতা আৰু কিছু অংশত মন্ত্ৰ শক্তিৰে পবিত্ৰ কৰি ইন্দ্ৰৰ হাতত সেই সূতাডাল বান্ধি দিছিলে। সংযোগক্ৰমে সেইদিনা শাওণ মাহৰ পূৰ্ণিমা তিথি আছিল আৰু কিছু মানুহৰ বিশ্বাস যে তেতিয়াৰ পৰাই এই ৰাখী বন্ধন উৎসৱটি প্ৰচলিত হৈছে। কিন্তু মহাভাৰতৰ মতে কোনো এখন যুদ্ধত শ্ৰীকৃষ্ণ আঘাতপ্ৰাপ্ত হোৱাত পাণ্ডৱৰ স্ত্ৰী দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ আঁচলখন ফালি আঘাতপ্ৰাপ্ত ঠাইডোখৰত বান্ধি দিছিলে। এই কাৰ্যত কৃষ্ণ অভিভূত হৈ পৰে। তাৰ বহু বছৰৰ পূৰ্বেই কৌৰৱৰ লগত পাশা খেলত পৰাজিত হোৱা দ্ৰৌপদীক কৌৰৱৰ ৰাজসভাত অপমান কৰে আৰু বস্ত্ৰহৰণ কৰিবলৈ লওঁতেই কৃষ্ণই দ্ৰৌপদীৰ সন্মান ৰক্ষা কৰিবৰ বাবে নিজ মায়াৰে তেওঁক বস্ত্ৰদান কৰিছিল। কিছু লোকৰ মতে এইদৰে ৰাখী বন্ধনৰ প্ৰচলন হ'ল। আন এটি গল্পৰ মতে দৈত্যৰাজ বলি বিষ্ণুৰ ভক্ত আছিল। বিষ্ণুৱে বৈকুণ্ঠ এৰি বলিৰ ৰাজ্য ৰক্ষা কৰিবলৈ আহে। বিষ্ণুৰ স্ত্ৰী লক্ষ্মী দেৱীয়ে স্বামীক পুনৰ ঘূৰাই নিবৰ বাবে এজনী সাধাৰণ মহিলাৰ ৰূপ লৈছিল। লক্ষ্মী দেৱীয়ে বলিক কৈছিল যে যোৱা বহুদিনৰ পৰা তেওঁৰ স্বামী নিৰুদ্দেশ আৰু তেওঁ যেতিয়ালৈকে স্বামীক বিচাৰি নাপায় তেতিয়ালৈকে যাতে বলিয়ে তেওঁৰ ঘৰত এই দুখীয়া মহিলাগৰাকীক থাকিবলৈ দিয়ে। বলি ৰজাই ছদ্মবেশী লক্ষ্মীক আশ্ৰয় দিবলৈ ৰাজি হৈছিল। শাওণ মাহৰ পূৰ্ণিমা উৎসৱত লক্ষ্মী দেৱীয়ে বলি ৰজাৰ হাতত ৰাখী বান্ধিলে। সাধাৰণ মহিলা এগৰাকীয়ে বলি ৰজাৰ হাতত ৰাখী বন্ধাৰ কাৰণ সোধোতে লক্ষ্মী দেৱীয়ে নিজৰ আত্মপৰিচয় দিলে আৰু সকলো কথা বলি ৰজাৰ আগত বিৱৰি ক'লে। তেওঁৰ চতুৰালিত মুগ্ধ হৈ বলি ৰজাই বিষ্ণুক বৈকুণ্ঠলৈ যাবলৈ অনুৰোধ জনায়। বহু লোকৰ মতে সেইকাৰণেও ৰাখী বন্ধন পালন কৰা হয়। এনেদৰে কালক্ৰমত ৰাখী বন্ধন উৎসৱটি ধৰ্মীয়, সাংস্কৃতিক আৰু ধৰ্মনিৰপেক্ষ উৎসৱ হিচাপে সকলোৱে পালন কৰিবলৈ ল'লে।